Hello friends, preparation videos, preparation for TET-CAM recruitment test logote grade 3 and grade 4 exam jikhini question selected question alochona korim aji so video ri ekolai sabo and one request to you channel tuntun hole subscribe koribole na pabo hello friends alochona korim তিনটা বিষয় রিলেটেড হই এসামিস আসাম এন্ড জিকে কোশ্চেন আলোচনা করিম কোশ্চেন সিরিজ আলোচনা করিম কোশ্চেন সিরিজটো চলি থাকিব আজি পার্ট 1 এটু 1000 2000 লৈকে চলি থাকিব পার্ট হিসাবে চাবো এটু কাৰণে প্লেলিস্ট এটা বনাই দিম এসামিস এন্ড আসাম তো গতিকে আপোনালোকে প্লেলিস্টত গৈ চাব পাৰিব সো লেটস স্টার্ট দা ভিডিও নোটৰ নিচিনা আলোচনা কৰিম পিছত আমি অপচনত গুছি যাম কোশ্চেন নম্বৰ 1 অসমৰ প্ৰাচীন নাম কি আছিল সহজৰ পৰা কঠিন লৈ যাম অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ কোশ্চেন নম্বৰ 2 অসমৰ প্ৰথম মহিলা আইএস কোন আছিল এ বহুত এক্সামত আহিছে পাৰুল দাস মনত ৰাখিব কোশ্চেন নম্বৰ 3 কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল ইয়াৰ উত্তৰ হৈছে খৰগদেউ ৰুদ্ৰসিংহই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল Question next question বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল বহুত ইম্পৰ্টেন্ট কোশ্চেন ইয়াৰ উত্তৰ হ'ব ৰাধা গোবিন্দ বৰুৱাই বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল কোশ্চেন নম্বৰ 5 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল বহুত এক্সামত আহি থাকে কোশ্চেনটো কৃষ্ণকান্ত সন্দিকৈ মনত ৰাখিব কোশ্চেন নম্বৰ 6 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল বহুত ইম্পৰ্টেন্ট কোশ্চেন জেনাৰেল নলেজ আহি থাকে কিবা বখন্দ দাস কোশ্চেন নম্বৰ 7 সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি বহুত এক্সামত আহি থাকে ইয়াৰ উত্তৰ হৈছে বনফুল 1955 চন বনফুল এখন কবিতা পুথি আর কবি আছিল যতীন্দ্রনাথ দুয়ারা এটা কোশ্চেনতে বহুত কেইটা কোশ্চেন আছে ইয়াত নেক্সট কোশ্চেন নম্বৰ 8 অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 9 অসমত মানসিক ৰোগৰ চিকিৎসালয় কোন ঠাইত আছে তেজপুৰত গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে কোশ্চেনটো ইম্পৰ্টেন্ট নেক্সট কোশ্চেন নম্বৰ 10 অসমত হৈনিক স্কুল কোন ঠাইত আছে গোৱালপাৰাত বহুত ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 11 অসমত কলা আৰু বোবা সকলৰ বাবে বিদ্যালয় কোন ঠাইত আছে ইয়া আছে গুৱাহাটী কাহিলিপাৰাত আছে বহুত ইম্পৰ্টেন্ট কোশ্চেন নেক্সট কোশ্চেন নম্বৰ 12 অসমত প্ৰাকৃতিক গ্যাস প্ৰকল্প কোন ঠাইত আছে নামৰূপ আৰু বঙাইগাঁৱত আছে মনত ৰাখিব কোশ্চেন নম্বৰ 13 অসমত ফৰেষ্ট বিদ্যালয় কোন ঠাইত আছে ইয়াৰ উত্তৰ হৈছে গুৱাহাটীৰ জালুকবাৰীত আছে কোশ্চেন নম্বৰ 14 অসমত ৰাসায়নিক হাড় কাৰখানা কোন ঠাইত আছে নামৰূপত আছে গ্ৰেড 3 গ্ৰেড 4 কাৰণে ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 15 বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল ইয়া বহুত এক্সামত আহি থাকে পুবেৰণ নেক্সট কোশ্চেন নম্বৰ 16 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল 3,12,05,576 জন কোশ্চেন নম্বৰ 17 অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল ভাইটি বহুত এক্সামত আহে এটো কোশ্চেন নম্বৰ 18 অসমত কাৰখানা কোন ঠাইত আছে বোকাজানত আছে মনত ৰাখিব কোশ্চেন নম্বৰ 19 চামেলি মেম সাহেব কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল 1975 বা এটো উল্টাই দিব পাৰে 1975 ত কোন কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ইয়া হ'ব চামেলি মেম সাহেব তো মনত ৰাখিব কথাটো কোশ্চেন নম্বৰ 20 অসমত কাগজ কল কোন ঠাইত আছে বহুত ইম্পৰ্টেন্ট জাগিৰোড আৰু 5 গ্ৰাম কোশ্চেন নম্বৰ 21 অসমত মৰাপাটৰ কল কোন ঠাইত অৱস্থিত হিলঘাট মনত ৰাখিব কোশ্চেন নম্বৰ 22 অসমীয়া জাতিৰ প্ৰাণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন হৈছিল ইজি কোশ্চেন গ্ৰেড 3 গ্ৰেড 4 কাৰণে কেতে বাহি যায় ইয়া হৈছে 1449 চন
क्वेश्चन नंबर 23 श्रीमंत शंकरदेवर शिक्षागुरुजনৰ नाम কি আছিল মহেন্দ্ৰ কন্দলি इजी क्वेश्चन কিন্তু কেতিয়াবা মনত নাথাকে এখানে দি দিলু क्वेश्चन नंबर 24 श्रीमंत शंकरदेवर प्रधान शिष्यजনৰ नाम কি আছিল श्रीमंत माधवदेव क्वेश्चन नंबर 25 श्रीमंत शंकरदेवर पत्नीर नाम কি আছিল সূৰ্যৱতী আৰু কালিন্দী क्वेश्चन नंबर 26 प्रथम অসমীয়া ज्ञानपीठ बटा विजयी व्यक्तिजনৰ नाम কি আছিল बहुत इम्पोर्टेंट क्वेश्चन बहुत एग्जामत आहे टेट কাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য क्वेश्चन नंबर 27 অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে লণ্ডন বিশ্ববিদ্যালয়ত ডি লিট উপাধি লাভ কৰিছিল ইম্পৰ্টেন্ট क्वेश्चन ডক্টৰ সূৰ্য কুমাৰ ভুইয়া क्वेश्चन नंबर 28 অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ কোন ঠাইত আছে চাবুৱাত আছে মনত ৰাখিব क्वेश्चन नंबर 29 অসমত সংস্কৃত মহাবিদ্যালয় কোন কেইখন ঠাইত আছে গুৱাহাটী আৰু নলবাৰীত আছে क्वेश्चन সকলৰ বাবে বিদ্যালয় কোন কোন কেইখন ঠাইত আছে উত্তৰ হ'ব গুৱাহাটী নগাঁও আৰু ডিব্ৰুগড় क्वेश्चन नंबर 31 অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত এশিঙীয়া গড়ৰ বাবে বিখ্যাত ইয়া ইজি क्वेश्चन क्वेश्चन नंबर 32 আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল পুৰন্দৰ সিংহ বহুত বাৰ এক্সামত আহিছিল এইচএস টেটতো আহিছিল এটো क्वेश्चन नंबर 33 অসমৰ ৰাজ্যপালজনৰ নাম কি আছিল স্যার সালে মোহাম্মদ আকবর হায়দারি মনত ৰাখিব क्वेश्चन नंबर 34 অসমৰ প্ৰথম কথাছবিখনৰ নাম কি আছিল জয়মতী क्वेश्चन नंबर 35 অসমত তেল শোধনাগাৰ কেইটা আছে অসমত তেল শোধনাগাৰ আছে 4টা সেই কেইটা হল ডিগবৈ নুমলিগড় গুৱাহাটী আৰু বঙাইগাঁও क्वेश्चन नंबर 36 অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি আছিল টাইমছ অফ আসাম क्वेश्चन नंबर 37 অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম টেট পৰীক্ষাত আহিছিল এটো क्वेश्चन नंबर 38 গুৱাহাটীৰ প্ৰথম সিনেমা হলটোৰ নাম কি আছিল কেলভিন क्वेश्चन नंबर 39 অসমৰ প্ৰাচ্য পণ্ডিত বুলি কাক জনা যায় কৃষ্ণকান্ত সন্দিকৈ বহুত ইম্পৰ্টেন্ট क्वेश्चन क्वेश्चन नंबर 40 অসম কেশৰী বুলি কাক জনা যায় অম্বিকা গিৰি ৰায় চৌধুৰী क्वेश्चन नंबर 41 দেশভক্ত বুলি কাক জনা যায় তৰুণৰাম ফুকন क्वेश्चन नंबर 42 অসমৰ কলাগুৰু বুলি কোনজন ব্যক্তিক জনা যায় বিষ্ণু প্ৰসাদ ৰাভা क्वेश्चन नंबर 43 অসমৰ গৌৰৱ কোন আছিল হেম বৰুৱা क्वेश्चन नंबर 44 অসমৰ সংগীত সূৰ্য কোন আছিল ডক্টৰ ভূপেন হাজৰিকা क्वेश्चन नंबर 45 অসমৰ বিপ্লৱী কবি বুলি কাক জনা যায় প্ৰসন্নলাল চৌধুৰী বহুত ইম্পৰ্টেন্ট क्वेश्चन টেটৰ কাৰণে क्वेश्चन नंबर 46 অসমৰ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক জনা যায় কমলাকান্ত ভট্টাচাৰ্য क्वेश्चन नंबर 47 অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত আৰু কিমান চনত হৈছিল 1965 চনত কটন কলেজত হৈছিল প্ৰথম क्वेश्चन नंबर 48 অসমৰ উপন্যাস সম্ৰাট কোন আছিল ৰজনীকান্ত বৰদলৈ क्वेश्चन नंबर 49 গুৱাহাটীৰ পুৰণি নাম কি আছিল প্ৰাগজ্যোতিষপুৰ আজিৰ হেক क्वेश्चन नंबर 50 অসমত প্ৰথম সিনেমা ষ্টুডিও ক'ত আৰু নাম কি আছিল क्वेश्चन नंबर ইয়াৰ आंसर হ'ব গুৱাহাটীৰ কাহিলিপাৰা আছিল ষ্টুডিওৰ নাম আছিল জ্যোতি চিত্ৰবন আৰু এই ষ্টুডিওৰ নামটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্টত আহিব পাৰে কাৰণ এটো টেট পৰীক্ষাত আহিছিল সো फ्रेंड्स এই টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট আৰু লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে অসম আৰু এছামিজ এই क्वेश्चन সিৰিজটো চলি থাকিব
মই একজেক্ট নাম্বাৰটো নিদিলোঁ বাট 1000 2000 3000 লৈকে কোৱেশ্চনৰ এনসাৰ চলি থাকিব গতিকে আপোনালোকে চাবলৈ নাপাহৰিব সো এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ